नाम बताओ नाम बताओ मैडम কি ধুনীয়াকে হাঁহি আছে ইসমাইল কি নাম ও নাম কি কিবা খাবি বিস্কুট ল এতিয়া ৰাতি খাবি নামটো ক নামটো ক নাম কি পায়েল পায়েল কি লেখা নমস্কাৰ অসমবাসী ৰাইজ মই হৰজিত আপোনালোকে চাই আছে এ বয় ট্ৰাই এগেইন চেনেলত আৰু ফেচবুক পেজত চাই আছে আৰু এজন মানে কি বাইদেউ এজন আছে ক'ৰ পৰা মানে আহিছে গম নাপাওঁ আমাৰ গাঁৱত 3 দিনমান হ'ল মানে আমাৰ গাঁৱতে থাকে মানে কি খাৱা দাৱা বস্তুগিলা দোকানীগিলাও দিছে মানুহে বহুতে সহায় কৰিছে আৰু নামটো সুধিবলৈ চেষ্টা কৰি আছোঁ মই আৰু আপোনালোকক দেখুৱাই আছোঁ বলক ক'ৰ পৰা আহিছা বাইদেউ ক'ৰ পৰা আহিছা कहाँ से आया किधर से आया हेलो मैम डरना मत किधर से आया মানে বাইদেউ ক'ৰ পৰা আহিছা বাইদেউ লাগা নাই ক'ৰ পৰা আহিছা হা কামৰাই দিয়ে মানে একচুৱেলি গাইজ ফাইনেলি গাইজ মানে কামুৰি দিয়ে বোলে আমাৰ দাদাহঁতে কৈছে গাঁৱৰে মানে কি অলপ দিলত দবাই থাকে কাৰণ ক'ৰ পৰা বা আহিছে গম নাপাওঁ অলপ মানে কি মাথাৰ অলপ মানে কি প্ৰব্লেম আছে আৰু ক'ৰ পৰা আহিছা ঘৰ যোৱা মন আছে নাই কি স্কুল আৰু মানে কি তিনি 4 দিন মান হ'ল মানে আহি কিনে মানে কি গাইজ দোকানতে ৰাতি থাকে মানে কি দোকানতে ৰাখে খোৱা দোৱা মানুহ মানে হেল্প কৰি আছে বৰ্তমান আমাৰ গাঁৱতে আছে আৰু ক'ৰ পৰা বা কি বা নাম বৰ্তমান গম পোৱা নাই আৰু মানে কি গাইজ বা গৈ আছো মানে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিলে হ'ল আৰু যেনে মানে কি বাইদেউজন যে ঘৰত যাব পাৰে তাৰ কাৰণে আৰু মানে কি আৰু নামটো এবাৰ সুধিবলৈ চেষ্টা কৰি আছো বলক ক'ৰ পৰা আহিছা বাইদেউ না কিবা খাবে মিঠাই খাইছা ঘৰত কাই আছে ঘৰত কাবাই আছে না মা দেউতা ঘৰ ক'ত ঘৰ মুঠ খোৱা নাই না ঘৰত যাবি নেকি ঘৰত নাযা এইটো বাইদেউ এইটো ঘৰত যাব মন আছে নাই কি নাম नाम बताओ मैडम কি ধুনীয়াকে হাঁহি আছে ইসমাইল কি নাম ও নাম কি কিবা খাবি মিঠাই খাবি না খাবি ক'ত যাবি নামটো ক বিস্কুট ল এতিয়া ৰাতি খাবি নামটো ক নাম কি পায়েল কি লেখা আয়ে পায়েল জি ओ पायल जी
বাইদেউ বাইদেউ ক'ত ঘৰ হা ঘৰ ক'ত ঘৰ ক'ত ঘৰ ক'ত না ঘৰ কোথায় তোমাৰ হা বন্ধুরা মানে মই ইমান বঙালী নাজানো আৰু মানে কি বঙালী মানে কিছুমান কৈ আছে পুচুৰ ভাষাৰ বুজি নাপাওঁ নামটো পায়েল বুলি ক'ল পায়েল না পায়েল বাইদেউ পায়েল কি ৰাখা যিয়ে নহওক গাইজ আমাৰ গাঁওখনত আছে বৰ্তমান গাঁও কুংগুৰি এয়া চাওক পায়েল SSB কেম্পৰ ওচৰতে গাঁও কুংগুৰিতে আছে বৰ্তমান পায়েল 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 বাইদেউ ঘৰ ক'ত ঘৰ ক'ত ঘৰ ক'ত গম নাপাওঁ আৰু মানে কি ঘৰৰ মানুহ চাই আছে অলপ মানে কি ঘৰ ক'ত ঘৰ কোথায় ঘৰ ক'ত ঘৰ বাড়ি কোথায় তোমাৰ বাড়ি কোথায় ইনকে ক'ব লাগে অলপ বাড়ি কোথায় তোমাৰ বাড়ি কোথায় হা কোথায় থাকে বাড়ি কোথায় তোমার বুঝছে না घर किधर है घर खोर থাক আৰু ফাইনেলি গাইজ আমাৰ গাঁৱতে আছে গাঁও কুংগুৰিৰ আৰু পায়েল বুলি কৈছে নামটো ক'ৰবা হয় নাজানো মানে বঙালীও কয় অসমীয়াও কয় মানে কি মাত মানে কি নেদে আৰু মানে কি এনে খোৱা বস্তুবিলাক খাই আছে গাঁৱৰ আমাৰ বৰ্তমান গাঁৱতে আছে আৰু এনেকুৱা মানুহ মানে ৰাতি ৰাস্তাটো বাগাত দি থাকে কাৰণ ৰাস্তাত মানে গাড়ী মটৰ বিলাক ভয় ক'ৰ পৰা বা আহিছে নাজানো আপোনালোকে মানে কি ভিডিঅ'টো চালে চিনি পাইছে চাগে যদি চিনি পায় মানে কি গাইজ বৰ্তমান কণ্টেক্ট কৰিলে হ'ল মোক মানে কি গাইজ মেছেজ কৰিলে হ'ল আৰু আপোনালোকক ৰিপ্লাই দিম ক'ৰ পৰা হয় নাজানো শ্বেয়াৰ কৰিলে হ'ল যাতে ঘৰত যাব পাৰে সুস্থভাৱে বলক তোমাৰ নামটো বলো একবাৰ বিড়ি খাও আমি বিড়ি খাই বিড়ি খাবেন নাম তোমার নাম কি তাত কোন জায়গায় থাকো বাড়ি কোথায় মানে আমাৰ গাঁৱত থকাৰ পৰা মানে কি 3-4 দিন মান হ'ল আমাৰ গাঁৱত মানে কি থকা আৰু মানে খোৱা বস্তুবিলাক আমাৰ মানুহগিলাই খাবলৈ দি আছে ৰাতি মানে কি দোকানতে থাকে আৰু ৰাস্তাতে মানে কি শুই থাকে আৰু 3-4 দিন মান হ'ল মই আজি ভিডিঅ'টো মানে বনালোঁ টাইম মতে আজি মই মানে কি আৰু মানে লাগ পাইছোঁ একেলগে এতিয়া মই গৈ আছোঁ আৰু গাঁৱৰ পিনে আৰু মাত নেদে আৰু মানে কি নাম চাম কোৱা নাই নামটো কৈছে পায়েল বুলি যে নহওক এই ভিডিঅ'টো শ্বেয়াৰ কৰিবি বৰ্তমান আমাৰ গাঁৱতে আছে ক'ত বা যায় নাজানো আৰু এয়া হৈছে গাঁও কুংগুৰি ডিষ্ট্ৰিক্ট বাক্সা শালবাৰী পোষ্ট অফিচ ৰূপহী প্লিজ আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আজিলৈ ইমান আছিল বাই বাই জয় আই অসম